বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা নতুন আপডেট লৈ আহিলোঁ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ এটা নতুন চং আহি আছে। চংটোৰ নাম কি, চংটো আপোনালোকে কেতিয়া শুনিবলৈ পাব, কোনটো ইউটিউব চেনেল জৰিয়ে মুক্তি দিব, এই সকলো কথা জনাই যাম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব বুলি আশা থাকিল। ফেনৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ আহিবলগীয়া গানটোৰ নাম হৈছে শকুন্তলা। শকুন্তলা চংটো আপোনালোকৰ মাজলৈ আহি আছে নেপালীত। গীতটো আপোনালোকৰ মাজলৈ আহিব বুলি জনাইছিল এখন বিহু মঞ্চত। তাই অকণ মোৰ হাতত ভিডিঅ' ক্লিপ আছে, প্ৰথমতে চাই লওঁ আহকচোন। আৰু এটা ভাল খবৰ, বিহুৰ পিছতে চাগে নেপালৰ পৰা নেপালী ভাষাত এই গীতটি ওলাব। মই নেপালী ভাষাত ভুলে শুদ্ধই গাই দিছোঁ গীতটি, আপোনালোকে নাজানো, কিন্তু শুনিব নিশ্চয় ভাল পাব আপোনালোকে। অকণমান এনেই গাই যাওঁ। मोबाइलको वालपेपरमा शकुन्तला तिम्रै फोटो राख्या छौ, घरको भितरमा मेरी माया। ফেনসকল নিশ্চয় গম পালে, বিহু পিছতে আপোনালোকৰ মাজলৈ আহি আছে নেপালী চংটো। ফেনৰ ৰিলিজ কেতিয়ালৈ দিব এতিয়ালৈকে ডেট ফাইনেল কৰা নাই, তেতিয়াই ডেট ফাইনেল কৰিব আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে ভিডিঅ'টো চাই কেনেকুৱা পালে তলৰ কমেণ্ট কৰি জনাব। যদি ভাল পালে ভিডিঅ'টো লাইক এটা কৰি দিব। এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।